Hello friends, স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল শিখা ব্লগছলৈ। আমাৰ এই মাজৰ এজন ছাত্ৰ সন্থাৰ নেতা অনিমেশ ভূঞা তেখেতক যোৰহাটৰ মাজমজিয়াত খুব নৃশংসভাৱে হত্যা কৰা হৈছে। তেওঁৰ লগত দুজন তেওঁৰ সহপাঠী আছিলে, তেওঁলোককো বহুত বেছি মাৰা হৈছে। তেওঁলোক বৰ্তমান চিকিৎসাধীন হৈ আছে। বহুত দুখ লাগিছে যে আকৌ সেই আগৰ দিনকেইটালৈ মনত পৰি গৈছে, যেনেদৰে কাৰ্বি আংলঙত অভি আৰু নীলক নৃশংসভাৱে হত্যা কৰা হৈছিলে। ঠিক তেনেদৰে তেখেতৰ বয়স আছিল 30 বছৰ। 30টা বছৰনো কি, তেওঁ পৃথিৱীখনত একোৱেই দেখিবলৈ নাপালে। যি কি নহওক, তেওঁ ছাত্ৰ সন্থাৰ এজন বহুত ভাল কৰ্মকৰ্তা আছিলে। তেওঁ ছাত্ৰ সন্থাৰ শিক্ষা বিভাগৰ আছিলে। তেখেতে ছাত্ৰ সন্থাৰ হৈ বহুত কাম কৰিছিলে। কিন্তু আজি ইমান দুখ লাগিছে যে যোৰহাট বুলি ক'লে আমি বহুত এখন সাংস্কৃতিক জগতৰ ফাৰ্ষ্ট জাগা বুলি ভাবোঁ। কাৰণ তাত শিক্ষা বিভাগেই হওক বা সাংস্কৃতিক বিভাগেই হওক, সকলোখিনি আগৰণুৱা আছিলে। সেই জাগাটোত আজি এনেকুৱা এটা দুপৰীয়াৰ ভাগত এনেকুৱা এটা কাণ্ড হৈ গ'ল, য'ত নেকি সেই সময়খিনিত বহুত মানুহ আছিলে। সকলোৱেতো আজিকালি কিবা এটা হ'লে ভিডিঅ' বনোৱাত ব্যস্ত হৈ যায়। ঠিক তেনেদৰে ভিডিঅ' বনাই আছিলে আৰু ৰাস্তাৰ কাষেৰে অহা যোৱা কৰা গাড়ী মটৰবোৰ অহা যোৱা কৰি আছিলে। বলপূৰ্বকভাৱে বহুত কেইজন যুৱকে, মই বিশেষ নাজানো কিমান হ'ব, কিন্তু বহুতখিনি বুলিয়ে নিউজত গম পাইছোঁ যে বহুত কেইজন যুৱকে তেওঁলোকক ইমান নৃশংসভাৱে মাৰিছে, যাৰ ফলত অনিমেশ ভূঞা তেখেতৰ আজি মৃত্যু হ'ব লগা পৰিস্থিতি হৈ গ'ল। কিয় এনেকুৱা হয়? আমাৰ এই অসমখনত আমাৰ এই নিজৰ জানো সকলোখিনি নিজৰ ককাই ভাই বাই ভনী নহয় জানো? এনেদৰে কিয় কৰিব লগা হয়, য'ত আজি আমি ইমান দুখিত হ'ব লগা হৈছে? বহুত কষ্ট লাগে এখন ঘৰত যেতিয়া আজি অনিমেশৰ দৰে এজন ল'ৰা যেতিয়া সেই ঘৰখনৰ পৰা নাইকিয়া হৈ গৈছে, সেই ঘৰখনৰ মানুহখিনিয়ে গম পাইছে যে তেওঁলোকে কি হেৰুৱালে। কিন্তু যোনে মাৰিলে তেওঁলোকেতো তেওঁলোকৰ জোচত গমেই নাপালে কি কাণ্ড কৰিলে। কিন্তু এনেকুৱা কাণ্ডবিলাক এনেধৰণে হৈ থাকিলে বহুত দুখ লাগে। আৰু প্ৰশাসনৰ মানুহখিনিক মই কি বুলি ক'ম, যে তেখেতসকল ব্যস্ত আছিল নে কি আছিল নাজানো, কিন্তু সেই সময়ত তেখেতসকল আহি নাপালে। মাৰি যেতিয়া বহুতখিনি তেখেতসকলৰ যেতিয়া বহুত ক্ষতি হৈ গ'ল, তাৰপিছত প্ৰশাসন আহি পাইছে, কৈছে। যি কি নহওক, প্ৰশাসন আহিছে, যিয়ে নহওক, কিন্তু অনিমেশ ভূঞাটো আৰু ঘূৰি নাহিল। সেইকাৰণে কওঁ যে এনেকুৱা যাতে কোনেও কাৰোৰে লগতে নকৰে। মানুহৰ হয়তো তেওঁলোকৰ ভুল থাকিব পাৰে বা তেওঁলোক শুদ্ধও হ'ব পাৰে। সেইখিনি সময়ত যোন আছিল বা সেই দুইজন যে তেখেতৰ ফ্ৰেণ্ড আছিলে, তেখেতসকলে ক'ব পাৰিব, সঠিক ৰিজাল্টটো তেখেতসকলে ক'ব পাৰিব যে কি কাৰণত এই ঘটনাটো হ'ল বা আজি তেওঁলোকৰ বন্ধু অনিমেশক কিয় হেৰুৱাব লগা হ'ল, সেইটো কমপ্লিট তেওঁলোক দুজনে ক'ব পাৰিব। কিন্তু যি কি নহওক, এতিয়া আৰক্ষী প্ৰশাসনে 9-10 জনমান ধৰিছে বুলি কৈছে। এটাই আমাৰ অনুৰোধ যে অভি নীলৰ দৰে যাতে কোনো কাৰণতে আপোনালোকে আৰক্ষী প্ৰশাসনেই হওক বা আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াই হওক, যোনেই নহওক, যাতে তেওঁলোকক খুব সোনকালে শাস্তি প্ৰদান কৰে। তাৰ কাৰণে মই আপোনালোকৰ ওচৰত বিনম্ৰ অনুৰোধ কৰিছোঁ। কাৰণ মাকে বুজি পায় পুতেক এজন হেৰালে কিমানখিনি দুখ হয়। ময়ো এগৰাকী কাৰোবাৰ মাতৃ। মোৰো আজি বহুত দুখ লাগিছে, যিহেতুকে ল'ৰাজন ঢুকাই থাকিলে। বহুত কষ্ট লাগিছে। সেইকাৰণে কওঁ যে এনেকুৱা কাম কিছুমান নকৰিবৰ কাৰণে আপোনালোকক মই অনুৰোধ জনাইছোঁ, যাতে এনেদৰে কাকো মাৰধৰ কৰি মৃত্যুৰ মুখলৈ যাতে নিনিয়ে। সকলোৰে খং আছে, কাৰ খং নাই, কিন্তু খঙে মানুহক সৃষ্টি নকৰে, ধ্বংস কৰে। সকলোৱে মনত ৰাখিবচোন এই কথাটো, যে খং বস্তুটো আমি এনেকুৱা এটা বস্তু যিটোৱে আমাক সকলো ক্ষেত্ৰতে ধ্বংসহে কৰে। যে খঙে আজি কি কৰিলে, সেই অনিমেশ ল'ৰাজনক ইমান কম বয়সতে আজি মৃত্যুৰ মুখলৈ ঠেলি দিলে। কি কাৰণে তেখেতক এনেদৰে মাৰিব লগা হৈছিল, যাৰ কাৰণে তেওঁ মৃত্যুৰ মুখত পৰিব লগা হ'ল? এনে কিছুমান কথা আপোনালোকে ভাবিবচোন। মই বহুত দুখ পাইছোঁ যেতিয়া নিউজটো চাইছোঁ। সন্ধিয়া চাইছিলোঁ, চাই পেলাই মোৰ আজি বহুত দুখ লাগিছে। সকলোৱে এতিয়া ঘৰখনৰ তেখেতসকলৰ মানুহখিনিয়ে যিখিনি দাবী কৰিছে, সেই দাবীখিনি যাতে তেওঁলোকৰ মনৰ শান্তিৰ কাৰণে আপোনালোকে যিমান পাৰে সিমান সোনকালে
পূৰণ কৰিবৰ কাৰণে চেষ্টা কৰিব। মোৰ ফালৰ পৰা ইমানখিনিয়ে। ধন্যবাদ। যাতে কৰি দিয়ে। ধন্যবাদ।